আন্ধাৰতে জন্ম হয় ঘাতকৰ দলবোৰৰ। আন্ধাৰতে জন্ম হয় ঘাতকৰ দলবোৰৰ। উহানৰ ৰঙা বজাৰখনৰ মিছা মাছবোৰৰ মৃতদেহত বাঢ়ি অহা অন্ধকাৰত উজাই আহিছিল ঘাতকৰ দলটো। আপোনাৰ মোৰ আৰু চুবুৰীয়া মানুহবোৰৰ মগজুত বাঢ়ি অহা আন্ধাৰৰ জলতাত শিপাই গ'ল ঘাতকৰ বিহু। সৌৱা ঘাতকৰ পশ্চাদঘাত সহিব নোৱাৰি থমকি ৰৈছে ভেনিচৰ হাউদসকল। হস্পিটেলৰ দুৰ্বহ আৰ্তনাদ আৰু এম্বুলেন্সৰ বিকট চিঞৰবোৰে কুণ্ডলী পকাই এটা হুমুনিয়া হৈ সৰি পৰে কলছিয়ামৰ সুবিশাল ৰংগমঞ্চত। বাৰ্চিলোনা আৰু মাৰাকানাৰ হেঁপাহৰ ফুটবলবোৰৰ সৰি পৰা চকুলত ভাঁহি উঠে শাৰী শাৰীকৈ থৈ দিয়া শৱদেহবোৰ। কাহ পৰি জিন যোৱা পেৰিছৰ গোলপীয়া বাগিচাখনত অকলশৰে বহি থকা ছোৱালীজনীৰ তেজ গোট মৰা আঙুলিবোৰত জ্বলি ছাই হ'ল এখন আকাশ। অক্সফোৰ্ড ষ্ট্ৰীটত বেহেলা বজোৱা বৃদ্ধ মহিলাগৰাকী সোণালী চুলিৰ ফাঁকেৰে সৰকি আহি বগা কাপোৰেৰে ঢকা কফিন যেন ঠৰঙা জোন। লুণীয়া হোৱা মিছিছিপিৰ নীলা পানীত গলি গলি শেষ হ'ল নিউয়ৰ্কৰ সুবিশাল বিপণীবোৰ। সুউচ্চ দেনালীৰ পৰ্বতচূড়াতকৈও ওখ মৃতদেহবোৰৰ দমটোত ডুবে সুমধুৰা সুৰুজ। দহদিশে বাঢ়ি অহা হিলোৱা আন্ধাৰত কিৰিলি পাৰি উজাই আহে ঘাতকৰ দলটো। গংগা গোদাবৰী নৰ্মদা কাবেৰীৰ বিশাল ভূমিৰ আহত মানুহজাকৰ চিৎকাৰ আৰু চিতাৰ ধোঁৱাবোৰ গোট মাৰি চকুলো হৈ বৈ আহে লুইতৰ ওঠত। মন্দিৰ মছজিদ গীৰ্জাৰ দেৱালবোৰ গঢ়ি তোলা তেজপিয়াৰ নেজবোৰ আন্ধাৰত লীন হৈ যায়। লকডাউন ফুটপাথৰ সৰু দোকানখনৰ ভঙা টিনপাতটোত ওলমি ৰয় বতাহজাকৰ কামিহাড়ত, যেন জল্লাদৰ ফাঁচিকাঠত ওলমে প্ৰাণহীন শৰীৰ। সৌৱা দেখিছেনে মোৰ আপোন মানুহবোৰ? কোৱাৰেণ্টাইন পজাৰ সাহসৰ চোতালত চলাইছে যুদ্ধ নিৰপেক্ষ আখৰা। আত্মনিয়ন্ত্ৰণ আৰু পৰিষ্কাৰ হাতেৰে চলাইছে জীৱনৰ মহত্ব প্ৰতিষ্ঠাৰ সৰ্বোত্তম প্ৰচেষ্টা। সন্ত্ৰস্ত বাটত এক নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত ফুলি উঠা শান্তিকামী ফুলবোৰৰ পাহিত উজলি উঠিছে তেজ। বিপন্ন মৃত্যুৰ বাতৰি মোহাৰি আন্ধাৰৰ কলিজা ফানি নিশ্চয় উজলি উঠিবই সেউজী পৃথিৱী।